নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, বহুত এটা গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ জানিব বিচাৰিছোঁ। বিশেষকৈ যিসকলে এইচএছ ফাইনেল এক্সাম প্ৰিপেয়াৰ হৈছিল, প্ৰত্যেকে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছা। ডিছক্ৰিপশ্যনত লিংক আছে, এই ৱেবছাইটটো কপি কৰি ৰাখিবা, তেতিয়া কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিজা ৰিজাল্ট চাব পাৰিবা। শুনকচোন এই ভাল খবৰটো। পৰীক্ষা ইতিহাস হ'ব নেকি? চাওক, 7 তাৰিখে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব, কিন্তু এইবাৰ আপোনালোকে জানে যে কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাছিলে। গতিকে মই ভাবোঁ যে ৰিজাল্টটো অন্তত এনেকুৱা হওক, ভগৱানৰ ওচৰত কামনা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয়। কাৰণ এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হৈছিলে। মেট্ৰিক পৰীক্ষাটো মানে এইবাৰে শেষ হ'ব নি? ইতিহাস হৈ যাব? নহয়, মেট্ৰিক পৰীক্ষাটো নতুন শিক্ষাবৰ্ষত মেট্ৰিক পৰীক্ষাৰ সেই গুৰুত্বটো নাথাকিব, ক্লাছ 12তহে গুৰুত্ব থাকিব। মই সোধা নাই, কালি এবাৰ চেয়াৰমেনে ক'লে মেট্ৰিক 7 তাৰিখে দিব, হায়াৰ ছেকেণ্ডেৰী 10-15 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত দিয়ে দিব, যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয়। কাৰণ এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হৈছিলে।